নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ইউটিউব ভিডিঅ'ৰ সন্মুখত কাষ্টম থাম্বনেইল অৰ্থাৎ ফটো কেনেদৰে লগায়। বন্ধুসকল, যদি আপোনালোকে এটা নতুন ইউটিউব চেনেল খুলিছে আৰু ফটো লগাব খুজিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। Please subscribe to my channel, hit the bell icon and never miss an update. বন্ধুসকল, প্ৰথমতে আপোনালোকে ইউটিউবত লগইন হ'ব। লগইন হোৱাৰ পিছত ইয়াতে 3 ডটৰ অপশ্যন আছে, 3 ডটৰ অপশ্যনতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে মাই চেনেলত যাব, মাই চেনেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। প্ৰচেছ লোৱাৰ পিছত বন্ধুসকল আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত আপোনালোকে ভিডিঅ' মেনেজাৰত যাব। ভিডিঅ' মেনেজাৰত ক্লিক কৰি দিয়াৰ পিছত অলপমান প্ৰচেছ ল'ব। বন্ধুসকল, তাৰপিছত অলপমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে যিটো ভিডিঅ'ত থাম্বনেইল অৰ্থাৎ ফটো লগাব বিচাৰি আছে সেই ভিডিঅ'টো চিলেক্ট কৰি ল'ব। তাৰপিছত এডিটৰ অপশ্যনটোত ক্লিক কৰি দিব। বন্ধুসকল, মই এই ভিডিঅ'টোত কাষ্টম থাম্বনেইল লগোৱা নাই, সেইকাৰণে মই এইটো লগাই আপোনালোকক দেখুৱাম। বন্ধুসকল, এনেদৰে আপোনালোকৰ সন্মুখত আহিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে কাষ্টম থাম্বনেইল। কাষ্টম থাম্বনেইলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ গেলেৰীত যাব। গেলেৰীত যোৱাৰ পিছত আপোনালোকে যিটো থাম্বনেইল বনাইছে সেই থাম্বনেইলটো ইয়াতে এড কৰি দিব। বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে গেলাৰী চিলেক্ট কৰিব পাৰে। মই গেলাৰী চিলেক্ট নকৰোঁ, মই ইয়াৰ পৰা দি দিছোঁ। বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে আপলোডিং হৈ আছে। আপলোডিং হোৱাৰ পিছত ইয়াতে চাব ছেভ চেঞ্জ, ইয়াতে জাষ্ট ক্লিক কৰি দিয়ক। বন্ধুসকল, ক্লিক কৰি দিয়াৰ লগে লগে এইটো আমাৰ কাষ্টম থাম্বনেইলটো ছেভ হৈ গ'ল। বন্ধুসকল, কাষ্টম থাম্বনেইল কিয় লগায় মানুহে? কাষ্টম থাম্বনেইল লগোৱাৰ কাৰণ হৈছে ভিডিঅ'টো আকৰ্ষিত কৰা। বন্ধুসকল, ইয়াৰ পিছত আপোনালোকে বেগত আহিব। বেগত অহাৰ পিছত অলপমান ৰিফ্ৰেছ কৰি দিব। ৰিফ্ৰেছ কৰি দিয়াৰ পিছত আপোনালোকে যিটো কাষ্টম থাম্বনেইল ভিডিঅ'ত লগাইছিল সেই ভিডিঅ'টো ইয়াতে ফটোটো দেখা পাব। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনালোকৰ বন্ধুহঁতৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ বহুতে নাজানে যে কাষ্টম থাম্বনেইল কি আৰু ইয়াক কেনেদৰে লগায়। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।